আমাৰ তথ্য পোৱা মতে এইটো নিশ্চয় কিবা তাত বিষ লাগিছে। কিছুমানে কৈছে এতিয়া যিটো কিবা বাইবেলৰ কিবা আমি শুনিবলৈ পাইছোঁ গেছৰ কাৰণে ইহঁতে মৰিছে বুলি কৈছে, কিন্তু গেছৰ কাৰণে ইহঁতে 4জন মানুহতো মৰিব নোৱাৰিব। গেছত যদি হয় এজন নহ'লে এজন বাচিব পাৰিব, কিন্তু যিটো এতিয়া আমি শুনিবলৈ পাইছোঁ আকৌ এতিয়া কিবা দিছেনো গেছ কিবাৰ কাৰণে 4জন মানুহে তাত মৃত্যু হৈছে বুলি কৈছে, কিন্তু এইটো কথাটো আমি হয়তো বুলি ধৰিব নোৱাৰিব। সেইটোৰ কাৰণে তাত নিশ্চয় কিবা আছে, ৰহস্য আছে তাত, আৰু তাত কিবা বিষ নহ'লেতো 4জন মানুহ তাত কেতিয়াও কিবা কৰিব নোৱাৰিব। এই গতিকেলৈ আমিতো ভাবিছোঁ তাত যি বেংগলোৰৰ চৰকাৰ আৰু আমাৰ এইটো ডাক্তৰৰ কিবাটো ইমান কিবা নহয়। এইটো গেছ কিবাৰ কাৰণে 4জন মানুহ তাত কেতিয়াও কিবা কৰিব নোৱাৰে, কিন্তু গেছটো বাৰাছ হ'লে ধৰক 100জন বা 150জন মানুহ মৰিব পাৰিব, কিন্তু গেছ তেনেকৈ হৈ আছে। গেছ উহিলে যে 4জন মানুহ তাত কিবা ডেড বডি হ'ব পাৰে, এইটো আমি কিবা কৰিব নোৱাৰোঁ। গতিকে এতিয়া আপোনালোকে গতিকে কি বিচাৰিছে? এতিয়া আমি বিচাৰিছোঁ ন্যায়টো লাগে বিশেষ। এইটো বাংলাৰ কিবা পুলিচ কিবাৰ পৰাও আমি ন্যায়টো লাগে বিশেষ, আৰু আমাৰ ইয়াৰ অসমৰ কিবাটো কি কৰিব তাৰ পৰাই আমি বিশেষ ডাক্তৰ আৰু এই পুলিচ কেইটাৰ কিবাটো বিশেষকৈ আমাক ন্যায়টো লাগে, সেইটোতো আমি ভাবি আছোঁ। কিন্তু